বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো বেংকৰ একাউণ্টৰ ষ্টেটমেণ্ট চাইছে মোবাইলতে ঠিক তেনেকৈ আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণে আপোনালোকে জব কাৰ্ডৰ ষ্টেটমেণ্ট চাব পাৰে ক'ত কাম কৰিছে বা আপোনাৰ একাউণ্টত জব কাৰ্ডৰ যিটো একাউণ্ট সেই একাউণ্টত কিমান টকা সোমাইছে বা কেইদিন কাম কৰিছে সম্পূৰ্ণ তথ্যখিনি আপোনালোকৰ মোবাইলতে চাব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব তেওঁলোকেও তেওঁলোকৰ নিজৰ মোবাইলতে সম্পূৰ্ণ ষ্টেটমেণ্টটো চাব পাৰিব জব কাৰ্ডৰ এতিয়া তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক প্ৰথমে আপোনাৰ মোবাইলত যিকোনো এটা ৱেব ব্ৰাউজাৰ ওপেন কৰক আৰু ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত যদি ৱেবছাইটটোৰ ৱেব এড্ৰেছটো নাজানে তেতিয়া জব কাৰ্ড বুলি লিখি আপুনি সাৰ্চ কৰি দিব পাৰে সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ বহুকেইটা লিংক আহি যাব ইয়াতে আপোনাৰ পঞ্চায়ত আহিছে বা গ্ৰাম পঞ্চায়ত বুলি আহিছে বা ঠিক তেনেকৈ তললৈ কেইবাটাও লিংক আহিছে ইয়াতে প্ৰথম যিটো আহিছে গ্ৰাম পঞ্চায়ত বুলি আৰু ওপৰত ৱেব এড্ৰেছটো দিয়া আছে সেই তাতে ক্লিক কৰি দিব লাগিব গ্ৰাম পঞ্চায়তত ক্লিক কৰাৰ লগে লগে MGNৰেগাৰ যিটো ৱেবছাইট সেই ৱেবছাইটটো ডাইৰেক্ট ওপেন হৈ আহিব আৰু ওপেন হোৱাৰ লগে লগে ইয়াতে আহিছে গ্ৰাম পঞ্চায়ত বুলি আৰু গ্ৰাম পঞ্চায়তৰ তলতে আপোনালোকে যাব লাগিব ইয়াতে ডাটা এন্ট্ৰি আহিছে বা জেনেৰেট ৰিপৰ্ট বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব লাগে ক্লিক কৰাৰ লগে লগে প্ৰত্যেকখন ষ্টেট আহি যাব আৰু ইয়াতে আপোনালোকৰ যিটো ষ্টেট হয় সেইটো চিলেক্ট কৰিব মই আসাম চিলেক্ট কৰি দিছোঁ আসাম চিলেক্ট কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণে আহি যায় গ্ৰাম পঞ্চায়ত মডুল বা সোঁচাইডে আছে ৰিপৰ্ট আহিছে লগতে আপোনালোকে ইয়াতে ষ্টেটটো চিলেক্ট হৈ আহে অট'মেটিক তাৰ লগতে ফাইনেন্সিয়েল ইয়েৰটো চিলেক্ট কৰিব পাৰে বিত্তীয় বৰ্ষ কোনটোৰ চাব বিচাৰে বা ঠিক তেনেকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ব্লক চিলেক্ট কৰিলে ব্লক চিলেক্ট কৰাৰ লগে লগে সেই ব্লকটোৰ আণ্ডাৰত যিমানকেইখন পঞ্চায়ত আছে সেইখন আহি যায় আৰু ইয়াৰ পিছত প্ৰচিড বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব লাগে আৰু এটা ক্লিক কৰাৰ লগে লগে MGNৰেগাৰ ৱেবছাইটটো আকৌ তাতে আহি যাব নতুনকৈ এটা টেপ আহিবও পাৰে আৰু ইয়াতে আপোনালোকে তললৈ স্ক্ৰল কৰি অনাৰ লগে লগে ইয়াতে চাই ল'ব পাৰে যিমানখিনি R1 এনেকুৱা ধৰণে আহি আছে কেইবাটাও অপশ্যন ইয়াৰে প্ৰথমৰ R1 যিটো আছে জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ইয়াৰে আপুনি যাব লাগিব জব কাৰ্ড ডিটেইলছ বা জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন ইয়াত যোৱাৰ লগে লগে জব কাৰ্ড প্ৰথম আহিছে আপোনাৰ CL নাম্বাৰখিনি তাৰপৰা জব কাৰ্ড নাম্বাৰ বা ঠিক তেনেকৈ নামবিলাক আহি গৈছে সেই পঞ্চায়তটোৰ আণ্ডাৰত যিমানখিনি জব কাৰ্ড আছিলে গোটেই জব কাৰ্ডখিনি বিশেষ তথ্য আপোনালোকে ইয়াত পাই যাব বা আপোনাৰ যদি পঞ্চায়তৰ তথ্যখিনি চাব বিচাৰে বা আপোনাৰ জব কাৰ্ডখনত চাব বিচাৰে এনেধৰণে যাব লাগিব এটা মই পঞ্চায়ত চিলেক্ট কৰিলোঁ বা তেনেকৈ ব্লক চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ লগে লগে এইখিনি আহি গৈছে গোটেই লিষ্টটো আহি যাব আৰু ইয়াতে মই এটা চিলেক্ট কৰি দেখাইছোঁ স্ক্ৰল কৰি তললৈ আনি আছোঁ তললৈ অনাৰ লগে লগে এটা আপোনালোকে স্ক্ৰল কৰি তললৈ অনাৰ লগে লগে সম্পূৰ্ণ নাম ঠিকনা নামবিলাক আহি যায় আৰু ইয়াতে মই এটা জব কাৰ্ডৰ নাম্বাৰত ক্লিক কৰিছোঁ নাম্বাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে জব কাৰ্ডখন আহি গৈছে আৰু লগতে জব কাৰ্ড নম্বৰটো আহিছে বা কাৰ্ড হোল্ডাৰজনৰ নাম ঠিক তেনেকৈ হাজবেণ্ড ফাদাৰ নেম কেটেগৰী আহিছে বা ৰেজিষ্ট্ৰেশ্যন ডেট এড্ৰেছ ঠিক সকলোখিনি আহি গৈছে আৰু যিটো বেংকৰ লগত লিংক হৈ থাকে সেই বেংকৰ এড্ৰেছটো আহিছে বেংকৰ এড্ৰেছটো পাছতে কিমান দিন কাম কৰিছিলে সেই সকলোখিনি তথ্য আহি গৈছে বা ক'ত কাম কৰিছিলে সকলোখিনি আহিছে ইয়াত আপোনালোকে চাব পাৰে বা তেনেকৈ কিমান দিন কাম কৰিছে আৰু কিমান টকা বেংক একাউণ্টত সোমাইছে সকলোখিনি আপোনালোকে এনেকুৱা ধৰণে চাব পাৰিব প্ৰয়োজন হ'লে এই জব কাৰ্ডৰ ষ্টেটমেণ্টটো আপোনালোকে প্ৰিণ্ট আউট কৰি এটা কপি আপোনালোকৰ ওচৰত ৰাখিব পাৰে